মৰ্নিং গাইজ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুতে মোক সুধি থাকে যে তোমাৰ ঘৰখন ভিডিঅ' কৰি দেখাবা, তো সেইকাৰণে মই আজি ভাবিছোঁ আপোনালোকক দেখাই দিম মোৰ ঘৰটো। তো চাব ভিডিঅ'টো এণ্ডলৈকে, আৰু যি নতুন সি ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ, আৰু যি নতুন সি ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো পোনপ্ৰথমে আমাৰ কাপোৰ আমাৰ কাপোৰ মোৰ ভিডিঅ'ত দেখি পায়ে থাকে। আমাৰ কাপোৰ হাই কৰি দিয়ে চাওক, আমাৰ কাপোৰ হয়। That's guys, Welcome to our home. তো গাইজ ইয়াত সেইদিনা এটা ভিডিঅ' শ্বুটিং হৈ গৈছে। আমাৰ ৰুম হয়। তো গাইজ ভিতৰটো সেই এনেকুৱাই আপোনালোকে যেনেকুৱা চাইছিলে। আৰু ইয়াতে মই এইটোৱে চাকি আছিলে, মই যোনটো ভিডিঅ' বনাইছিলোঁ যে সেইটোৱে চাকি আছিলে। তো আপোনালোকে বহুত মৰম দিছে ভিডিঅ'টোকো। তো এইটোৱে হয় আমাৰ পাকঘৰ গাইজ। আৰু গাইজ আমি গেছ ইউজ নকৰোঁ আমি এইটো ইউজ কৰোঁ, চৌকা। আৰু গাইজ ইয়াত অলৰেডি মানে চাহ থাকে আদিবাসী ঘৰত মানে বেছিভাগে ৰঙা চাহটো পাবই। তো এইটো হয় আমাৰ চৌকা। আৰু গাইজ এইটোৱে হয় সেইটো চাকি, যোনটো মই ভিডিঅ'টো অলৰেডি বনাইছিলোঁ। আৰু চাব পাৰে মাই হাউচ। তো বহুতে কমেণ্ট কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ গাইজ। তো যিকেইটা ভিডিঅ'টো চোৱা নাই তো চাব। তো এইটো মই দেখাই দিলোঁ। আৰু গাইজ আপোনালোকে ভাল নালাগিব পাৰে। তো গাইজ এইটো ঘৰটো বহুত বছৰ হ'লেও এতিয়াও ইউজ হৈ আছে ঘৰটো। এইটো মোৰ দেউতাৰ দিনত আছে। আৰু গাইজ এইটো হয় পানী এইটো অলৰেডি পানী আছে। এইটো পানীটো ঢাকি থৈছোঁ, কাৰণ কিবা কিবি পৰি যাব পাৰে নাই, গেৰেণ্টি নাই। আৰু এইপিনে এটা বাহিৰৰ ভিউ। আৰু এইটো যোনটো তাৰটো দেখি পাইছে না এইটো বান্দৰৰ কাৰণে লগাইছোঁ, কাৰণ বান্দৰ সোমাই যায়, সেইকাৰণে ফান নিচিনা বনাই থৈ দিছোঁ। বেছি আমাৰ দৰ্জাটো চাওক, এইটো দৰ্জাটো ইয়াত হুক আছে মানে এইটো হুকটো যে এনেকুৱা কৰি কিনে মচৰাই দিলেই হৈ যায় মানে ইয়াত এইটো হুক হৈ গ'ল। আৰু গাইছে মই ছবি আঁকিছিলোঁ মই যেতিয়া সৰু আছিলোঁ, মানে গাইছিলোঁ মই 5-6 আছিলোঁ তেতিয়া এইটো মই ছবি আঁকিছিলোঁ। এইটো ইয়াৰ পৰা এক্সপায়াৰ হৈ কিনে এইটো আঁকিছিলোঁ। তো ইমানটো খাছ হোৱা নাই, জাষ্ট আঁকি কিনে ভাল লাগিছিলে, ফূৰ্তি লাগিছিলে গাইজ। আৰু গাইজ ভিডিঅ' কৰি থকা সময়তে মোৰ দেউতা আহিব গৈছে, কি আনিছে চাব নেকি? সেয়া দেউতা আহি গৈছে, কি আনিছে বা? কচু গাইছ। এই কচু শাকটো খাবলৈ তেজৰ কাৰণে বেছি ভাল, হয়নে নাই? কচু শাক খাব গাইছ। দেউতা কাম গৈছিল যে জাষ্ট আহিছে। এইটো ৰুমত এতিয়া নাথাকোঁ, মানে ইয়াত মই ভিডিঅ' বনাই থাকোঁ ইয়াতে। আৰু এইবিলাক খাতৰা স্কিন, এইটো মানে প্লাষ্টাৰ হোৱা নাই। মোৰ BMW কেইটা ইয়াতেই পৰি আছে চাওক। আৰু গাইজ মানে এইটো টেবুল হয়, মানে এক্সাম আছে যে 22 তাৰিখে ইকনমিক্স, সেইকাৰণে ইয়াতে অলপ পঢ়া শুনা চলি আছিলে আৰু এইবিলাক ইকনমিক্সৰ কিতাপ। আৰু ইয়াতে মোৰ বহুত কিবা কিবি আছে, আৰু ইয়াত জংকট বহুত আছে। আৰু ইয়াত লাইট মই ফিটিং কৰি থৈছোঁ। আৰু ইফালেদি এটা ভিউ, মানে ৰাস্তাৰ ভিউ পোৱা যায় কোনোবা আহিলে, যোনটো মই প্ৰাইজ পাইছিলোঁ গাইজ ৰুম। আৰু গাইজ এয়া হৈছে মোৰ খুৰা, এতিয়া নাই, ৰিচেণ্টলি তো ঢুকাইছে খুৰা। আৰু গাইজ সেয়ে আৰু ইফালেদিও পাৰি এনেকুৱা কৰি, ইফালৰ ৰাস্তাৰ ভিউ চাব পাৰি। বিচনা উঠা নাই বাৰু, দেউতা শুৱে, সেইপিনে মই শুওঁ। দেউতাই কি কৰি থৈছে চাওকচোন, এইটো মই দেখি পোৱা নাই বাৰু, আপোনালোকে দেখি পাইছে। এই আমাৰ কুঁৱা, এইটো মানে আমাৰ টিকলিৰ কাৰণে মানে কুঁৱাটোত এইটো চিষ্টেমটো কৰা হৈছে, নহ'লে পৰি যোৱাৰ ভয় থাকিব। চাওক মোবাইলটো পৰি গ'লে খতম।